অসমীয়া ভাষাত ধ্ৰুপদী শব্দৰ অৰ্থ হৈছে উচ্চ বা শাস্ত্ৰীয়। ধ্ৰুপদী ভাষা হ'বলৈ কি কি চৰ্তৰ প্ৰয়োজন জানো আহক। উচ্চ পৰ্যায়ৰ ঐতিহাসিক সমল কমেও 1500 পৰা 2000 বছৰ পুৰণি হ'ব লাগিব। ইয়াত উল্লেখ কৰা উচ্চ পৰ্যায়ৰ মানে হৈছে ভাষাটোৰ উৎপত্তি আৰু ক্ৰমবিকাশত সমলসমূহৰ ঐতিহাসিক, ভাষাতাত্ত্বিক আৰু সাহিত্যিক গুৰুত্ব থাকিব লাগিব। দ্বিতীয়তে, ভাষাগত, সাহিত্যিক আৰু ঐতিহাসিক সমলসমূহ বৰ্তমানে ভাষিক গোষ্ঠীটোৱে ঐতিহ্য হিচাপে গ্ৰহণ কৰিব লাগিব। তৃতীয়তে, এই সমলসমূহৰ ভিতৰত জ্ঞানমূলক গদ্য, পদ্য আদিৰ লগতে ভাষাতাত্ত্বিক সমল, শিলালিপি, তাম্ৰলিপি আদিত প্ৰাপ্ত হ'ব লাগিব। 2004 চনৰ পৰা 2014 চনলৈ ভাৰত চৰকাৰে মুঠতে 6টা ভাষাক ধ্ৰুপদী ভাষাৰূপে স্বীকৃতি দিয়ে। এই ভাষাকেইটা হ'ল তামিল, সংস্কৃত, তেলেগু, কানাড়া, মালায়ালম, উড়িয়া। শেহতীয়াভাৱে 2024 চনৰ 3 অক্টোবৰ তাৰিখে মাৰাঠী, পালি, প্ৰাক, অসমীয়া আৰু বাংলা ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়ে। ধন্যবাদ।